হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই আনাডাৰ মিনি ভ্লগ। আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ ৱেলকাম জনাইছোঁ। আৰু আজি আমি ক'ত গৈ আছোঁ আপোনালোকক গোটেই ভিডিঅ'টোত দেখুৱাই থাকিম। আৰু আপোনালোকে শেষলৈকে ভিডিঅ'টো চাই থাকিলে গম পাব আমি ক'ত গৈ আছোঁ। আৰু তেতিয়াহ'লে ব'লক দেৰি নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আৰু এইপিনে মই ৰেডি হৈ গ'লোঁ আৰু এতিয়া মই আছোঁ ওলাই। আমাৰ ৰাস্তাটো এয়া, এতিয়া আমি দলং পাইছোঁ। আমি এতিয়া গৈ আছোঁ অলপ ফুৰিবলৈ। আৰু আমাৰ ঘৰত আজি আলহী আহিছিলে আৰু গম পাইছে আলহী কোন, এয়া। আৰু এতিয়া আমি অলপ ওলাই গৈ আছোঁ ফুচকা খাবৰ কাৰণে, ফুচকা নাপালোঁ। এতিয়া আমি ঘৰলৈ গুচি গৈ আছোঁ আকৌ আইচক্ৰীম লৈ পেলাই। বাট এতিয়া বৰষুণ দিওঁ যেন হৈছে। আৰু এইপিনে আমি এটা কামৰ কাৰণে গৈছিলোঁ, কামটো কৰি আহিলোঁ। তাৰপিছত আমি আহি পালোঁ আইচক্ৰীমৰ দোকান। আৰু আইচক্ৰীমৰ দোকানৰ পৰা আমি আইচক্ৰীম লৈ ল'লোঁ। আমি 4জন মানুহ আছিলোঁ, তো 4টা মই আইচক্ৰীম লৈ ল'লোঁ। তাৰপাছত ঘৰ আহি পালোঁ। আৰু ঘৰ আহি পাই আমি 4জনীয়ে ধুনীয়াকৈ আইচক্ৰীমখিনি বহি পেলাই খালোঁ। কাৰণ আমি ফুচকা খাবলৈ গৈছিলোঁ, কিন্তু ফুচকা আমি আজি নাপালোঁ। তাৰপাছতে আহি পেলাই তেনেকৈ খালোঁ। আৰু ইমান দূৰ যাবলৈ মন যোৱা নাছিল, তো এইটো কাৰণে নাখালোঁ। তাৰপাছত আহিয়ে চাহ বনালোঁ আৰু আমি চাহ খাই ল'লোঁ। চাহ খাই ভিডিঅ'টো আজি ইমানতে শেষ কৰিলোঁ। যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ ফৰ ৱাচিং, বাই বাই।